লিভ ইন ৰিলেশ্যনশ্বিপত থকাসকল সাৱধান। ৱেব পৰ্টেলত ৰেজিষ্টাৰ কৰিব লাগিব নাম। অন্যথা 6 মাহৰ বাবে খাব লাগিব জেলৰ ভাত। এতিয়াৰে পৰা লিভ ইন ৰিলেশ্যনশ্বিপত থকাটো সহজ নহ'ব। লিভ ইন ৰিলেশ্যনশ্বিপত থাকিবলৈ হ'লে প্ৰথমে কৰিব লাগিব নাম ৰেজিষ্টাৰ। ৱেব পৰ্টেলত লিভ ইনৰ সম্পৰ্ক ৰেজিষ্টাৰ কৰাটো বাধ্যতামূলক হৈ পৰিব। অন্যথা 6 মাহৰ বাবে যাব লাগিব জেললৈ। বিঘা হ'ব পাৰে 25,000 টকাৰ জৰিমনা। উত্তৰাখণ্ডত দাখিল কৰা হৈছে ইউনিফৰ্ম চিভিল কোডৰ খচৰা আৰু UCCৰ খচৰাত কৰা হৈছে এই ব্যৱস্থা। ৰাজ্যপালৰ অনুমোদনৰ পিছতে এই বিধেয়কখনে ৰূপ ল'ব আইনৰ। ইয়াৰ পিছতে লিভ ইন ৰিলেশ্যনশ্বিপত থকাটো সহজ নহ'ব। যদিহে লিভ ইন ৰিলেশ্যনশ্বিপত থকা দম্পতীহালে পঞ্জীয়ন নকৰে তেনেহ'লে 6 মাহৰ বাবে কাৰাবাস অথবা 25,000 টকালৈকে জৰিমনা বিহা হ'ব পাৰে। পঞ্জীয়ন হিচাপে দম্পতীহালে লাভ কৰা ৰচিদৰ ওপৰত আধাৰিত কৰি তেওঁলোকে এটা ঘৰ ভাড়াত পাবলৈ সক্ষম হ'ব। বিবাহৰ পিছতে লিভ ইন ৰিলেশ্যনশ্বিপৰ সম্পৰ্কও পঞ্জীয়ন কৰাটো এতিয়া উত্তৰ প্ৰদেশত বাধ্যতামূলক হৈ পৰিব। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।